আজি এটা ৰেচিপি আগবঢ়াম। ৰেচিপিটোৰ নাম আচলতে মই নিজেও নাজানো, কিন্তু এনেকৈ বনাইছোঁ। নামটো কি দিলে ভাল হয় জনাবচোন। প্ৰথমতে মই এটা বেঙেনা লৈ লৈছোঁ আৰু ধুই মেলি চাফা কৰি এয়া চাওকচোন মই কেনেকৈ কাটিছোঁ ভিডিঅ' দেখাৰ কাৰণে। এনেকৈ কাটি মেলি লৈ কেনেকৈ বনাইছোঁ কি কৰিছোঁ লাষ্টলৈকে চাই থাকক আৰু মোৰ পেজটো ফ'ল' কৰি দিয়ক। ইউটিউবত চালে ছাবস্ক্ৰাইব এটা কৰি দিব। মগ এটাত নিমখ পানীৰ সৈতে মই ভালকৈ ধুই লৈ লৈছোঁ আৰু অলপ সময় তিয়াই থৈছিলোঁ। এতিয়া মই মছলাখিনি লৈ লওঁ। নিমখ লৈছোঁ, জলকীয়া গুড়ি, হালধি গুড়ি, জিৰা গুড়ি এইখিনি লৈ বেঙেনাটো ভালকৈ মিক্স কৰিছোঁ মছলাখিনি, আৰু যাতে ভিতৰত সোমায় সেইটো কাৰণে অলপ সময় থৈ দিম। থৈ দিয়াৰ পিছত সেইফালে মই কেৰাহী এটা পাতি ল'ম আৰু কেৰাহীত মই দি দিছোঁ এয়া চাওক। কেৰাহীটো গৰম হোৱাৰ লগে লগে তেল দিছোঁ আৰু এই বেঙেনাটো এনেকৈ দিছোঁ। ঠাৰিডালৰ ওপৰত কিনাৰত ৰাখিব যাতে ভাজি নাযায়, মানে সিজি গ'লেতো খুলি যাব মানে, সেইটো কাৰণে ঠাৰিটো যাতে মানে সিজি নাযায় তেনেকৈ ৰাখিব লাগে। আৰু চাওকচোন মই কেনেকৈ ভাজিছোঁ, ভিডিঅ'টো চালে গম পাব। এনেকৈ ল' ফ্লেমত ভাজিব আৰু তেলটো পাৰিলে অলপ অলপ ভিতৰত সোমাই দিব আৰু লাহে লাহে ভাজিব যাতে। এতিয়া দুটা কণী লৈছোঁ আৰু কণী দুটা ভালকৈ ধুই ভাঙি তাত দি দিছোঁ সোৱাদ অনুযায়ী কেঁচা জলকীয়া, আৰু কেঁচা জলকীয়া দিয়াৰ পিছত মই দিছোঁ পিঁয়াজখিনিৰ লগত দি দিছোঁ নিমখ অকণমান, আৰু এইখিনি মই ভালকৈ মিক্স কৰিম যাতে গোটেইখিনি ভালকৈ মিক্স হয়। অলপ সময় মিক্স কৰি লোৱাৰ পিছত মই বেঙেনাটো যে ফ্ৰাই কৰি আছিলোঁ এয়া চাওক কি ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে, আৰু চাওকচোন কেনেকুৱা লাগিছে। এয়া দি দিম মই এতিয়া সেই কণীখিনি, তাৰ কাৰণে ভাজ কৰি আছোঁ। লগতে কৈ দিওঁ কোনোবাই যদি হেৰি নাখায়, পিঁয়াজ জলকীয়া নাখায়, আপোনালোকে তেনেকৈ কণী এটা ফেটি লৈ তাত ডুবাই তেলত আকৌ এইটো বেঙেনাটো দি দিব পাৰে। আৰু এয়া দেখিলে নহয় মই কণীখিনি কেনেকৈ দিলোঁ, এয়া চাওক কিমান মোটা হৈ গৈছে পিঁয়াজ জলকীয়া দিয়াৰ কাৰণে। এতিয়া মই অলপ সময় ঢাকন লগাই দিম এইখিনি সিজিবৰ কাৰণে, আৰু এয়া চাওক একফালে সিজি গৈছে। মই এতিয়া উল্টাই দিম। চাওকচোন তেলটো অলপ সৰহকৈ দিব লাগে যেতিয়া আমি কণী দিওঁ। এনেকৈ উল্টাই দিয়াৰ পিছত এয়া মোৰ খোৱাৰ কাৰণে ৰেডি।